নমস্কাৰ সকলোকে। কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে আছে। মোৰো ভাল। আপোনালোক সকলোকে মোৰ চেনেলৰ আন এটি নতুন ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। সদায় ভাবোঁ ভিডিঅ' দিম, কিন্তু কি ভিডিঅ' দিম একো কণ্টেণ্ট বিচাৰি নাপাওঁ। সেয়ে আজি বহি চিন্তা কৰি আছিলোঁ, কিবা এটা ভিডিঅ' দিব মন গৈছে আৰু সেইকাৰণে ভাবিলোঁ মই আজি ম'ম' বনাওঁ আৰু আপোনালোককো দেখাওঁ মইনো কেনেকৈ বনাওঁ। ব'লকচোন চাওঁ। এয়া মই ময়দা লৈছোঁ ডাঙৰ চামুচেৰে 3 চামুচ। আপোনালোকে আপোনালোকৰ হিচাপ মতে ল'ব। মোৰ বেছি খোৱা মানুহ নাই, দাদা আৰু মই, সি বেছি নাখায়, গতিকে অকণমান লৈছোঁ সেইকাৰণে। আৰু তাত মই অকণমান ৰিফাইন তেল দিছোঁ আৰু ৰিফাইন তেলখিনি দি ভালকৈ ধুনীয়াকৈ মিক্স কৰি লৈছোঁ। আৰু একদম নৰ্মেল যিটো ঠাণ্ডা পানী, সেই ঠাণ্ডা পানী অকণমান দি ভালকৈ ময়দাৰ ডোটো মই বনাই ল'ম। বেছি চফ্ট নহয় আৰু বেছি কোমলকৈ নালাগে, টানকৈ মঠি ল'ম। এয়া দেখিছে নহয়। আৰু এইখিনি মই ঢাকি 20 মিনিটমান থৈ দিম আৰু সেইখিনি হয় মই ম'মৰ ষ্টাফখিনি ৰেডি কৰোঁ। এয়া চিকেন 200 গ্ৰামমান আছে, বনলেছ চিকেন। তাৰপিছত এয়া নহৰু, আদা, পিঁয়াজ আৰু এয়া চুপত দিবৰ কাৰণে ধনিয়া। আৰু এয়া মই চিকেনখিনি মিক্সিত পিচি লৈছোঁ আৰু পিঁয়াজকেইটাও মই পিচি লৈছোঁ। পিচি ল'লে খাই ভাল লাগে, ষ্টাফখিনি মিহি হ'লে। আৰু এয়া মই কুটি থোৱা নহৰু, আদা এইখিনি দি ইয়াত মই 1.5 চামুচ বাটাৰ দি দিছোঁ। বাটাৰ দিলে ধুনীয়া এটা স্মেল ওলায়। আৰু এয়া জালুকৰ গুড়ি, আপোনালোকে যিমান জ্বলা খায় সিমান জ্বলা দিব। আৰু এয়া নিমখ, ইয়াত চয়া চচো দিয়ে, যি মই দিয়া নাই, মোৰ ওচৰত নাছিলে সেইকাৰণে মই দিয়া নাই, আপোনালোকে দিব পাৰে। আৰু এয়া ৰেডি মোৰ ম'মৰ ষ্টাফ। তাৰপিছত এয়া মই পানী উতলিবলৈ দিছোঁ। উতলিবলৈ দি এতিয়া মই ম'ম' লাৰুকেইটা ৰেডি কৰিম। আৰু ভিডিঅ'ত গোটেইখিনি মই দেখাব নোৱাৰোঁ, কাৰণ মোৰ ভিডিঅ' ধৰি দিয়া মানুহ নাই, মই অকলে বনাওঁ। আৰু এয়া পানীখিনি উতলিল আৰু এয়া মই ষ্টিমাৰখনত অকণমান ৰিফাইন তেল লগাই লৈছোঁ, যাতে ম'ম'কেইটা লাগি নধৰে। ব'লকচোন চাই থাকক কেনেকৈনো মই বনাওঁ। এয়া ম'মৰ শ্বেপ দেখিছে কেনেকুৱা হৈছে? দেখিবলৈ একদম বেয়া হৈছে, কিন্তু খাবলৈ বা কেনেকুৱা হয় চাই থাককচোন। A few moments later. এয়া মোৰ গৰম গৰম ম'ম' আৰু চুপ ৰেডি। দেখিবলৈ ভাল হোৱা নাই, তথাপিতো খাই চাওঁ কেনেকুৱা হৈছে। এয়া মই খাব লৈছোঁ, কেনেকুৱানো হৈছে। ভালেই হৈছে, একদম বাটাৰৰ স্মেলটো ওলাইছে। ধন্যবাদ আপোনালোক সকলোকে মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আজিলৈ বাই, আকৌ এটি নতুন ভিডিঅ'ত লগ পাম।